মই আচলতে মই লাজ হ'ব লাগে, সিহঁতে লাজ কৰিছে চাওক মই ভিডিঅ' বনোৱাৰ কাৰণে জমনি মানে। স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। মই বৰ্তমান আছোঁ নেলিত আৰু ইয়াতে ভাত চাত খাই ল'লোঁ, বজাৰ চজাৰ কৰি ল'লোঁ আৰু যাম আজি ঘৰলৈ মানে কাৰ্বি আংলং। আৰু মোৰ লগত আছে ভণ্টি, এয়া পৰীক্ষা আছে, পৰীক্ষাৰ কাৰণে যাব আৰু পৰীক্ষা দি আকৌ আহিব। ক'ৰবালৈ যোৱা কৰা বোলে মানুহে বহুত ষ্টাইল কৰি যায়। মই বা চাওক চেণ্ডেল আৰু স্পৰ্টিং জিন্সৰ পেণ্ট পিন্ধি লৈছোঁ, তাই কিন্তু পূৰা ষ্টাইল কৰি আছে, বগা ড্ৰেছ লগাইছে। ঘৰত পোৱাৰ লগে লগে এইযোৰ যে বগা থাকিব যেনে ৰঙা হ'ব। কাৰ্বি আংলঙৰ মাটি এনেও ৰঙা। এখন গাড়ীতে যাম, পাহাৰীয়া বস্তু দেখিছে, একদম চব বস্তু বান্ধি আছে। এইয়া নেলি মানে আমি কাৰ্বি আংলং গ'লে ইয়াতে গাড়ী উঠোঁ, ইয়াতে কিবা কিবি খাওঁ আৰু বজাৰ চজাৰ কৰোঁ। ইয়াতে মানে কাৰ্বি আংলং যাবলগীয়া হ'লে আমাৰ বিশেষকৈ পশ্চিম কাৰ্বি আংলং যিসকলে মানে কাৰ্বি আংলঙত যায় বিশেষকৈ ইয়াতে গাড়ী উঠে। এখন যোৱাবলৈ অলপ দেৰি হ'ব, 12টামান বাজিব যিহেতু, সেইকাৰণে ইয়াতে অলপ ৰেষ্ট লৈ আছোঁ বতাহ খাই খাই। আজি বাৰু ৰ'দ চ'দ নাই, ধুনীয়া একদম বতৰো ধুনীয়া। আমাৰ গাড়ী পুৰা ৰেডি হৈছে আৰু বস্তু পানী ভৰাই থৈছে। ইয়াত এইখনতে যাম, পাহাৰীয়া ৰাস্তা যাব যিহেতু একদম পুৰা ৰচি বান্ধি লৈছে। ৰ'ব যোৱা 1 তাৰিখে মই কাৰ্বি আংলং গৈছিলোঁ আৰু কাৰ্বি আংলং যাওঁতে এই ভিডিঅ' মই প্ৰস্তুত কৰিছিলোঁ। ইয়াৰ লগতে আৰু 3টা নে 4টামান ভিডিঅ' আছে আপোনালোকৰ বাবে, ধুনীয়া কাৰ্বি আংলঙৰ পৰা মই ভিডিঅ' বনাই আনিছোঁ। আপোনালোকে সেইকেইটাও চাব। আজি 5 তাৰিখ মই নগাঁৱলৈ আহিলোঁ আৰু এই ভিডিঅ'টো আপোনালোকে পাব কাইলৈ 6 তাৰিখে। আৰু যিসকলে চাই আছে মই সকলোৱে কৈ থাকোঁ যে মই বৰ্তমান নগাঁৱত আছোঁ আৰু নগাঁৱত থাকি ভিডিঅ'টো আপলোড দিছোঁ। বহুতে সুধি থাকে যে কি হ'ল মানুহ আছোঁ জামুগুৰিত আৰু ভিডিঅ' দি আছোঁ কাৰ্বি আংলঙৰ। মানে কথাটো আপোনালোকে গম পাইছে, যিহেতু কাৰ্বি আংলঙৰ ভিডিঅ' মই তাত যিহেতু নেট নাই, নেটৱৰ্কৰ কাৰণে ভিডিঅ' আপলোড দিব নোৱাৰোঁ, সেইকাৰণে মই নগাঁৱত আহি আপলোড দিছোঁ। পিছৰ ভিডিঅ'খিনি চাওক। তেলৰ ড্ৰাম, তাৰপিছত মোনা, মানুহ বহি লৈছে। এইফালে জেগা আছেনে নাই? সেইখিনি পাহাৰীয়া ৰাস্তা। ভাই ক'ত যাবা? পাহাৰ বৰ ডাঙৰখনে যাম, একেলগে যাম ন? ঠিক আছে, এনজয় কৰি যাম। কি নাম তোমাৰ? প্ৰদীপ লেকঠি। আমি একেলগে যাম দঙিয়াংখনলৈকে, ওচৰে হয়, পঢ়ি আছে নেলিত কৈছে ন? ঠিক আছে, ইয়াতে যাম এইখন গাড়ীতে, বস্তু বান্ধি আছে আৰু 10 মিনিটতে যাম। আৰু আপোনালোকক আমাৰ কাৰ্বি আংলং ৰাস্তাবিলাক দেখুৱাই একদম ধুনীয়া জেগা আছে আৰু ৰাস্তা কিমান ভাল কিমান বেয়া এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। যদি কাৰ্বি আংলং যাব বিচাৰে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লাগিব, তেতিয়াহে গম পাব ৰাস্তাবিলাক কথা কেনেকৈ ক'ত যি নামিব লাগে, চাই থাকিব। আপোনালোকে দেখিবলৈ পাইছে আমাৰ ৱেষ্ট কাৰ্বি আংলংলৈ যোৱা ৰাস্তা কেনেকুৱা, মানে গাতে গাত। চাওক কিমান কষ্ট হ'ব পাৰে আমাৰ কাৰ্বি আংলং যোৱা। গাতে গাত। আৰু মই ক'ত গৈছোঁ চাওক, এবাৰ আগত মাইনাজনী কোচত বহাই আছোঁ। মেণ্ডিমেণ্ট কপি ল পঢ়ি ল মোক পঢ়ি মেণ্ডিমেণ্ট কপি ল অমৃকা ট্ৰফি। আচ্ছা, মই আগত বহি লৈছোঁ, মানে চিট নাই, পিছত চাওক পিছত ৰাইজসকল ক'ত বহি আছে। মানে একেবাৰে গাড়ীখন সৰু ন, বস্তু বাহানি পিছতো আছে আৰু আছে আগত মানুহ উঠিবলগীয়া। মই বা আগতে পৰিছোঁ, কিন্তু অসুবিধা হ'লে উপায় নাই। পাহাৰীয়া ৰাস্তা এনেকৈ যাব লাগিব। কোনোবা যদি কাৰ্বি আংলং আহিম বুলি ভাবিছে এনেকৈ যাব লাগিব। মানে নিজা ব্যক্তিগত গাড়ী লৈ গ'লে মানে বেছি ভাল হয়। ফুৰাবলৈ গ'লে লাইন গাড়ী গ'লে এইদৰে কষ্ট একদম পাহাৰত কেঁচা খাই যাব লাগিব। কিন্তু ৰাস্তাটো অলপ বেয়া আছে এইখনত, নেলি ওচৰ হয় এইখিনিত, কিন্তু নেলি পাৰ হৈ অকণমান মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সোমোৱাৰ পিছত ৰাস্তা অলপ ভাল হয়, মাজে মাজে বেয়া মাজে ভাল, এনেকুৱা হৈ আছে। মানে ৰাস্তা ভাল কৰি আছে বাৰু, মিছা কথা নকওঁ। এইবিলাক দিছে, এইবিলাক প্ৰাইভেট গাড়ী লৈ গৈছে, বিন্দাছ আৰামছে গৈ থাকক। কিন্তু আমাৰ ৰাস্তাটো ৱাও মাই গড, জয় হিন্দ জয় ভাৰত। আৰম্ভ হ'ল আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এইখনৰ পৰা। চাওক এইফালে লিখা আছে কাৰ্বি আংলং, এইফালে আৰু এতিয়া আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ। ইয়াৰ পৰা আৰম্ভ হয় আচলতে কাৰ্বি আংলংখন, ইয়াৰ পৰা একদম কাৰ্বি আংলং আৰু কাৰ্বি আংলং যে ৰাস্তা আছে। মাইনাজনী ক'ত খুলে চব টোপনি গ'ল, টোপনি ক'বই নোৱাৰে তাই, টোপনি
ক'বই নোৱাৰে। প্ৰতিটো মানে গৈ থাকক আৰু আপোনালোকে ধুনীয়া ধুনীয়া জেগা চাই গৈ থাকক। পাহাৰীয়া ৰাস্তা আৰু খাটা ৰাস্তা আছে। আমাৰ কাৰবাই গৈ নাচ কৰে অলপ। ৰাস্তা মানে খাটানাক জেগা আছে, কিছুমান জেগা মানে মাজে মাজে ভাল, মাজে মাজে বেয়া, এনেকে যাব লাগিব পাৰে না। কিমান বেকা বেকি ৰাস্তা, বাপৰে জংঘল ৰাস্তা। ৰাস্তা কিমান বঢ়িয়া বঢ়িয়া। আহি পালো এঠাইত, কিন্তু ঠাইখনৰ নাম নাজানো। ক দাদা কি নাম এইখিনি? 12 মাইল। ৱাও, কি ধুনীয়া বিউটি একদম। চাওক এইফালে, চাওক এইফালে শিৱ মন্দিৰ বনাই আছে, কি ধুনীয়া জেগা। ৱাও, পানী চাওক, কি ধুনীয়া ব্যৱস্থা। জেগাখিনিৰ নাম হয় 12 মাইল। কি বঢ়িয়া জেগা। ৱাহ, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? একদম বাহ, চল চল। একদম পানী দেখিছে, এই পাহাৰৰ পৰা আহিছে চাওক, একদম আহি এইফালে এই তাত পৰিছে। বহুত পিছল হয়, অলপ ৰিস্ক। শ্বিলঙত অহা যেনহে লাগিছে জেগাখিনি, মানে কি কম, ইমানে ধুনীয়া লাগিছে। এবাৰ ঠাণ্ডা ঠাণ্ডা লাগি গৈছে জেগাখিনি। অ' মাই গড, বিউটি চাওক না। ৱাও, কি ধুনীয়া। একদম শ্বিলং নগ'লেই হ'ল, ইয়াৰ পৰা শ্বিলং ফিলিংছ লৈ থাকিব পাৰে আৰু। অ' কি ধুনীয়া চাওক, একদম কি কম, মানে নেক্সট লেভেল। চাওক, মাই গড। মাৰ গাড়ীওখন, এইখন মানে হ'ল শিৱ মন্দিৰ, আৰু শিৱ মন্দিৰ লগতে আছে ঝৰ্ণা, ধুনীয়াকৈ পৰি আছে। তাত মুখ চুখ ধুই আছো। ৱাও 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 ৱাও, কি কম, মানে কি ধুনীয়া, মানে বেলেগ ক'বলগীয়া ভাষা নাই। পৰিলে খতম হয় ইয়াৰ পৰা। শান্তি, মানে ঠাণ্ডা ঠাণ্ডা লাগি গৈছে একদম। ৱাও, কি ধুনীয়া, কিবা জিলি মাটি আছে। আৰু ইয়াত জেগা চাই থাকিলে দেৰি হ'ব, গতিকে গাড়ীত বহো গো, যাওঁ। ঠাণ্ডা ঠাণ্ডা লাগি গৈছে গো। ৰেডি? এইখন আমাৰ গাড়ী। চকা চাওক, ফাটি গৈছে গৈ, চকা ফাটি গৈছে। পাহাৰীয়া গাড়ী এয়াই। আমাৰ ড্ৰাইভাৰ লোকৰ চিনাকি কৰিছো। ভাই, তোমাৰ নামটো কৈ দিয়া। ইয়াত ড্ৰাইভাৰ কিমান কষ্টৰ গাড়ী চলাই আমাক ইয়াত পোৱালেহি। ধন্যবাদ, ইমান ধুনীয়াকৈ গাড়ী চলাই। কষ্ট কেনেকুৱা গাড়ী? ৰাস্তা বেয়া আছে, ইয়াত বেলেগ মানুহ চলাব নোৱাৰে, মানে সহজে হয়। পাহাৰীয়া অলপ ৰিক্স আছে, যাব লাগে। চলো চলো, একদম ওপৰত বহি ললো। আৰু এইবাৰ মই ওপৰৰ পৰা আপোনালোকক জেগা দেখুৱাই যাম, চাই থাকক। মানে ভিতৰত বহিলে জেগা ইমান চাব নোৱাৰি, মানে মানুহ এই দেখা পাইছে সৰু ছোৱালীজনী মোক ওচৰত বহি লৈছে, মানে কেমেৰা কৰিবলৈ মানে অসুবিধা হয়, সেইবাবে বহি লৈছোঁ ইয়াতে। চাওক ওপৰত, ৱাও দেই ভগৱান, মানে কবলৈ নিবা। চাওক, মানে ইয়াৰ ৰাস্তাবিলাক ওখৰা মুখৰা ৰাস্তাবিলাক। চাওক, ক'ৰবাত অলপমান প্লেইন পাব, ক'ৰবাত আকৌ ওখ পাব। এয়া হৈছে আমাৰ পাহাৰীয়া দুৰ্গম যাত্ৰা।
একদম শ্বিলঙৰ ফিলিংছটো পাবই খাটাং মানে ৰাস্তা পদূলি একে ক'ব গ'লে শ্বিলঙৰ ঠিক শ্বিলঙৰ দৰে মানে কি কম কি মজা লাগিছে ওপৰত গৈহে ভাল লাগিছে পিছে বতাহ ধুনীয়া মাৰিছে বতৰটো ভাল নহয় চব এই বতৰটোহে কি কয় কি ধুনীয়া লাগিছে চাওক ওপৰৰ পৰা চাওক সৌ বগা বগা যে দেখি আছে সেইবিলাক হৈছে কি বাপচোন আপোনালোকে কুঁৱলী হয় চাওক কুঁৱলী গৰম দিনত আহিলে বেছি ভাল লাগে কাৰ্বি আংলঙত মানে ঠাণ্ডাটো পায় মানে নগাঁৱত ইমান গৰমো এইখনৰ মই একদম ফেন লগাই ততেই নাপাওঁ মানে ওপৰত গৈহে ভাল লাগিছে সেয়া ভাল বাপৰে ইহঁতৰ নিচিনাকৈ কেতিয়া বাইক লৈ আহিব পাৰোঁ কাৰ্বি আংলঙলৈ কপাল নাহে চাগে এইটো কপালত সদায় চাগে এইবিলাক গাড়ীত আহিব লাগিব যি দেখিছোঁ মানে আমি আহি পালোহি লাঙাৰডাং এইখন আছে লাঙাৰডাং যোৱাবাৰ আহোঁতে সিহঁতে গাড়ী ৰখাইছিলে আৰু চাহ তাহ খাইছিলোঁ নিশ্চয় জেগাখিনি চিনি পাইছেনে আপোনালোকে যদি জেগাখিনি চিনি পাইছে কমেণ্ট এটা কৰি দিয়ক কি ধুনীয়া জেগা পিছে কি ধুনীয়া নাজাৰা ঐ ক আঞ্চলিক মা এই জেগাখিনিৰ নাম আছে লাঙাৰডাং বুলি কয় যোৱাবাৰ বিদাচিং মই আহোঁতে ৰখিছিলোঁ ইয়াতে চাহ তাহ কিবা কিবি খাইছিলোঁ আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ তাত গৈ চাই লওক আৰু এনজয় কৰক আৰু কি ক'ম চাওক কাৰ্বি আংলঙতো শিৱ মন্দিৰ দেখিবলৈ পাইছোঁ এইবিলাক জেগাত ট্ৰেভেলিং কৰিব লাগে তেতিয়াহে মনটো কিবা ভাল লাগে মানে একদম ঠাণ্ডা ঠাণ্ডা বতৰ ন আৰু ৰ'দো নাই বৰষুণো নাই মানে কি এনজয় দিব ব্লগাৰ হ'লে সদায় এনেকুৱা হ'ব লাগে এনেকুৱা মানে স্বাধীনভাৱে ভ্লগ কৰিব পাব লাগে তেতিয়াহে মানে ভাল লাগে মানে বিশেষকৈ আপোনালোকক মানে জেগাখিনি বা ঠাইখিনি বিষয় বা দেখাই গ'লে বেছি ভাল লাগে আৰু সেইটোৱে বেলেগ কথা নাই ভিতৰত যদি বহি মই আগত যে পঢ়িছিলোঁ যদি আগত বহি যোৱা হয় মই হয়তো চাগে এইবিলাক মই ভালদৰে দেখাব নোৱাৰিলোঁ হয় জেগাখিনি যে আগত বহি লৈছোঁ মানে ওপৰত একদম আকাশৰ ওপৰত বহি লৈছোঁ বিন্দাছকৈ একদম ধুনীয়াকৈ একদম জেগা দেখাই গৈছোঁ আৰু আপোনালোকে চাই থাকক আৰু কাৰ্বি আংলং লাইফ ষ্টাইল বিলাক ঘৰ দেখিছে এইবিলাক দেখিছেনে য'ত কি ক'ম আৰু ৰাস্তাটো ক'বলগীয়া ৰাস্তা নেক্সট লেভেল মানে এনেকুৱা জেগাত ট্ৰেভেলিং কৰিলে কি সুন্দৰ লাগে কৈছোঁ নহয় আপোনাৰ যদি মন চন বেয়া লাগি আছে আমাৰ এই কাৰ্বি আংলঙলৈ হওক আপোনালোকে এই জেগাবিলাক চাই যাওক আৰু আগত বঢ়িয়া জেগা আছে বাৰু সেইবিলাক জেগা চাওক আৰু মনবিলাক ভাল কৰক হাঁহি থাকক সুস্থ থাকক সেইটোৱে কি ক'ম আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব লাইক কৰি থাকিব কমেণ্ট কৰি থাকিব সেইখিনিয়ে বাকী ক'বলগীয়া একো কথা নাই আৰু একদম শুই যাওঁ বাছ কি ক'ম আৰু একা বেকা জেগাখিনি চাবলগীয়া দেই ৰাস্তাহে ভাল লাগে ইমান সময় যিহেতু ওপৰত বহিছোঁ আৰু এইখিনিতে আমাৰ গাড়ী ৰখাইছে বৰ্তমান আমি আছোঁ এতিয়া মই আছোঁ উমচুৱাই জেগাখিনি চাওক ইমান ধুনীয়া গাঁও সৰু গাঁও কিন্তু বহুত ধুনীয়া চাফ চিকুণ বৰ্ডখন দেখাই দিছোঁ ৰ'ব FRM এৱাং ৰোড উমচুৱাই 2 কিলোমিটাৰ এইফালে যায় গাঁও এখন কি চাফ অলপমান গাঁৱৰ ফালে যাওঁ ৰ'ব দেখাই আহোঁ আপোনালোকক আহিছোঁ যেতিয়া ভালকৈ দেখাই যাওঁ অলপমান জেগাখিনি বহুত মানে পৰিষ্কাৰ কৰি ৰাখিছে দেই মানে ইয়াত থকা গাঁৱৰ লোকসকলে বাপৰে ইমান ধুনীয়া জেগা আগলৈ নাযাওঁ বাৰু কিন্তু ইয়াৰ পৰাই চাই লওক ইমান ধুনীয়া ইমান চাফ ইমান ধুনীয়াকৈ ৰাখিছে মানে ক্লিন উমচুৱাই কোনোবা এখন গাঁও আছে মানে কিবা ক্লিন গাঁও বুলি এখন আছে এইফালে যায় নেকি এইফালে যায় হ'বলা ৰ'ব মই ইয়াত মানুহ কেইজনমানক সুধি লওঁ দাদা এই আপোনালোকৰ যে উমচুৱাই কিবা ক্লিন গাঁওখন যে আছে কোনফালে যায় এইফালে যায় ন গাঁওখনৰ নাম কি আছিলে চুদামুকা এইটো কি ভাষা বুলি কয় কাৰ্বি ভাষা নে কি ভাষা এইটো বড়ো ভাষা কিবা ভাষা আচ্ছা সেইকাৰণে মই বুজি পোৱা নাই
তিৱা ভাষা এইপিনে আছে, এইফালে যায় মানে ক্লিন গাঁও এখন আছে, এইখিনিও ক্লিন দেখিছে, একদম একো জাবৰ জোথৰ নাই। এইফালে চাওক, এইফালে তিৱা গাঁও আছে, আপোনালোকে ইউটিউবত মাৰিলে চাব পাব, ৱেষ্ট কাৰ্বি আংলং কিবা উমচোৱা কিবা ক্লিন গাঁও, ক্লিন ভিলেজ মাৰিলে পাই যাব ইউটিউবত। ইয়াৰ পৰাই আৰম্ভ হয়, ইয়াৰ পৰাই আৰম্ভ এৰিয়াটোৱে, এইখন উমচোৱা এয়া। ইয়াতে আহি পেলাই মানে আমাৰ গাড়ী চাড়ী ৰখায় আৰু এইবিলাক দোকান বজাৰ আছে, আপোনালোকে ল'ব পাৰিব। আৰু এই বস্তু আনিছিলে। তইতো বমি হোৱা নাই? ভাত খাই না? তোৰ বমি হোৱা নাই? তোৰ বমি নহয় ন? বাহ, এইজনী হাই হাই চোৱাই মডেল LP স্কুল আমৰি কাৰ্বি আংলং। ইমান চাফ চিকুণ কৰি ৰাখিছে নহয়, কি কম, চাওক না, ৱাও কি ক্লিন, ৱাও মাই গড, কি কম। তো গাইছ, অলপ আগত যে কৈছিলো এইফালে তিৱা গাঁও বুলি কৈছিলো, মানে তিৱা আছে কাৰ্বি আছে মিক্স, মানে মই ভুল কৈছিলো, দাদা এজনৰ পৰা বুজি ললো। তিৱা আৰু কাৰ্বি মিক্স আছে। প্ৰত্যেকে যদি নিজৰ নিজৰ গাঁওবিলাক এনেদৰে চাফ চিকুণ কৰি ৰাখে, ইয়াতকৈ কি লাগে আৰু। 11 ষ্টাৰ্ট ৱাটাৰফল, এইটো বোট, বতৰটো একদম কোলা মোলা, মাজে মাজে ভাল মাজে মাজে বেয়া। গাঁওখন ইমানেই চাফা চাওক, দোকানৰ সন্মুখতো বস্তু পেলাবৰ কাৰণে ইয়াত। আৰু দাদা ভাল লাগিল লগ পাই, ধুনীয়াকৈ ক'লে। আৰু এই গাঁওখন চৰকাৰে কিবা ঘোষণা কৰিছে বোলে ক্লিননেছ কাৰণে, ঘোষণা কৰিছে জাষ্ট। আমি আছো বৰ্তমান উমপানাই। এই গাড়ীখন যাব এতিয়া চিধা, ইয়াৰ পৰা আমাৰ গাঁৱলৈ নাযায়, বেলেগ এখন গাড়ী আহিছে, সেইখন গাড়ী যাম, বিকাশ দাম লগত এখন আহি আছে। আৰু আপোনাক চানবৰ এখন দেখা পাইছে আপোনালোকক, উমলাপেৰলৈ আছে 27 কিলোমিটাৰ আৰু লুকুনচিলৈ 6 কিলোমিটাৰ। আৰু এইফালে আছে নেলিলৈ 41 কিলোমিটাৰ, ইয়াৰ পৰা লুকুনচি এইফালে যায় 6 কিলোমিটাৰ। বেলেগ গাড়ী এখন আহি আছে, অলপমান ইয়াতে ৰখিব লাগিব, সেইখনতে যাম, এখন নাযায়, এখন ইয়াতে মাল চাল নামাইছে দেখিছে। বেলেগ এখন গাড়ী আছিলো, এখন গাড়ী ৰখিলে, আৰু এতিয়া গৈ আছো বিকাশ জেগা এখনত, তামোল খাই গৈ আছো। কিন্তু চকাতেই পাহাৰীয়া গাড়ী কাৰণে উঠিছে, পাহাৰীয়া গাড়ী নোহোৱা হয় ইয়াত টেম্পু মাৰুতি হোৱা হয়তো ক'বই নালাগে আৰু কি হ'ব কৈছে আপুনি গম পাইছে আপোনালোকে। এনেকে গাড়ী আহিলে জুমি চাইছো বাটৰ পৰা, অলপ ভয় দেই আজি বেয়া চলি কৈছে ন। ইয়াত যিমান দেখিব এতিয়া চব ৰঙা মাটি, একদম মানে খাচ কাৰ্বি আংলং সোমাই গলো। আমি আহি পালো ৰংজাংফং, আপোনালোকে নিশ্চয় জেগাখিনি চিনি পাইছে। যোৱাবাৰ আহোঁতে ইয়াতে ৰৈ চাইকেলখন আনিছিলো, আৰু ৰৈ পিনে ইয়াতে চাইকেলখন লৈ গৈছিলো ওপৰ ইফালে চব। ৰংজাংফং নামিলো হয়, কিন্তু গাড়ী নাই, গাঁৱলৈ যোৱা বৰ দুখৰ কথা। এতিয়া খোজকাঢ়ি যাব লাগিব। কি ধুনীয়া জেগা, চব ফটো পোষ্ট চলি আছে নদী পাৰত। কাৰ্বি আংলং ইউটিউবাৰ, এখন ধুনীয়া নদী চাওক।
এইখনত নেট পায়, এয়াৰটেল নেট নাপায়, ভোডাফোন জিঅ' হওক আইডিয়া হওক এইবিলাক নাপায়। ফোন কৰি লোৱা। এতিয়া মানে ঘৰলৈ যোৱাটো খোজকাঢ়ি যাব লাগিব, গাড়ী চাড়ী নাই ইয়াত। বাম্পা ছোৱালী আছে, লাজ লাগিছে। ছোৱালী ঢেৰ আছে দেই, মনে মনে চাই থাকক, উৎপাত নকৰিব। 2 বছৰমান আগত আহোঁতে এইখন দলং বনোৱা নাছিলে, মানে বনাই আছিলে। কেইখনমান ফটো আছে, আপোনালোকে চাই লওকচোন, দেখাই দিছোঁ অকণমান। কাৰ্বি আংলঙত আহি মোৰ বন্ধু কেইজনমান লগ পালোঁ। মানে এইটো আচলতে আছামিজ ব্লগ হয়, কাৰ্বি বনাব পাওঁ, কিন্তু মই প্ৰথম আছামিজ বনাইছোঁ ন, গতিকে আছামিজতে কৰিবলগীয়া আছে। চব লাগিব। লাজ কৰিছে মই ভিডিঅ' বনোৱাৰ কাৰণে। কোদাক lang হে হেম কোদাক lang একদম দাদাক মা জেগাখিনি বহুত ধুনীয়া লাগিছে দেই। কিন্তু কি ক'ম আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। মই ভিডিঅ' বনোৱাৰ কাৰণে আচলতে মই লাজ পাব লাগে, সিহঁতে লাজ কৰিছে চাওক মই ভিডিঅ' বনোৱাৰ কাৰণে। জমনি মানে জমনি কি ক'ম আচলতে লাজ পাব লাগে মই, সিহঁতে লাজ কৰিছে মই ভিডিঅ' বনোৱাৰ কাৰণে। কি আচৰিত লোকেশ্যনটো কেনেকুৱা লাগিছে, একদম ধুনীয়া ধুনীয়া। গাড়ীৰ কাৰণে ফচি গ'লো ৰংজাংখনতে। গাড়ী নাই মানে প্ৰায় আমি ইয়াত থকা 2 ঘণ্টামানে হ'ল। একদম বৰষুণ পৰি আছে আৰু গাড়ীৰ কাৰণে ৰখি আছোঁ। সম্ভৱ খোজকাঢ়ি যাব লাগিব নে, গাড়ী এতিয়ালৈকে নাই। বৰষুণ পৰি আছে, গাড়ী মানে গাঁৱৰ পিনে যোৱা এখনো নাই, মানে চব গুচি গ'লো। মানে আজি নাই প্ৰায় গাড়ী অহা, মানে এতিয়া ফচি গ'লো। এতিয়া ৰংজাংখনতে আছোঁ। এয়া ধুমুহা বতাহ আহিছিলে আৰু নদী পানী একে লগে লগে বাঢ়ি গ'ল। উঠনি চাওঁতে অকণমান আছিলে, এতিয়া বাঢ়ি গৈছে। মানে ইয়াত বৰষুণ পৰিলে বহুত খাতৰনাকে হয়, নপৰিলে নাই, পৰিলে কিন্তু বহুত খাতৰনাকে পৰে। ঠাণ্ডাও লাগিছে, মানে ঘৰৰ পৰা চুৱেটাৰ নানিলোঁ। ইয়াত ঠাণ্ডা, কিন্তু নগাঁৱত ইমান গৰমত থাকিব নোৱাৰে, ফেন নহ'লে থাকিবই নোৱাৰে। ইয়াত পস্তাই আছোঁ এতিয়া, ঠাণ্ডা চুৱেটাৰ নানিলোঁ। এতিয়া কি ক'ম, এতিয়া গাড়ীখনত ৰখি আছোঁ, কিমান সময় লাগে আৰু। ঘৰ আহি পাই গ'লোঁ। যোৱাকালি আহোঁতে ৰাতি হৈ গ'ল আৰু আন্ধাৰো হৈ গ'ল, ভিডিঅ' কৰা নহ'ল বাটত। আৰু কালি ইয়াত 8টা বজাত ঘৰ সোমাই মানে পালোহি। এতিয়া ঘৰতে আছোঁ আৰু আজি ঘৰত থাকিম। আৰু এয়া চুলিৰ ষ্টাইলটো চাওক, বাহ চাওঁ মজা লাগিছে। কি ষ্টাইল ৰাম তাগ্ৰা চুলি দেই। যিয়ে নহওক, বাকী ভিডিঅ'টো কালি কেনেকুৱা পালে কমেণ্টত জনাব। বাকী যদি চেনেলটোকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰক। আৰু কাৰ্বি আংলং ভিডিঅ' আহি আছে, নতুন নতুন ভিডিঅ'। আপোনালোকে খালি চেনেল ছাবস্ক্ৰাইব কৰি থওক। লগ পাম অন্য এটা ভিডিঅ'তে। আজিলৈ বাই বাই। লগ পাম আকৌ কাৰ্বি আংলঙৰ পৰা। বাই বাই।